Welcome to SSC Study. আজি আমি 2021 চনৰ যি উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে আমি এখন প্ৰেক্টিছ পেপাৰ আজি আপলোড কৰিম বুলি ভাবিছোঁ আৰু এই পেপাৰখনত আমি সম্পূৰ্ণ ফাইনেল পৰীক্ষাৰ দৰে একে ধৰণে কুৱেশ্যনখিনি সেট কৰিছোঁ। আহকচোন কি প্ৰশ্ন আছে আমি আলোচনা কৰোঁ। ক আখৰ সমসাময়িক বিশ্ব ৰাজনীতি তাৰে প্ৰথম চমু উত্তৰ দিয়া 6টা প্ৰশ্ন আছে আৰু তাৰে প্ৰথম প্ৰশ্নটো অৰ্থাৎ কুৱেশ্যন নম্বৰ এ আছে ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ বি আছে বসুন্ধৰা সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ চি আছে আগ্ৰা শীৰ্ষ সন্মিলনত ভাগ লোৱা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি। প্ৰথম উপসাগৰীয় যুদ্ধ কি নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ ই আছে নাটোৰ সম্পূৰ্ণ ৰূপটো কি। কুৱেশ্যন নম্বৰ এফ আছে ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে। ইয়াতে 4টাকৈ অপশ্যন দিয়া আছে। 1 নম্বৰ অপশ্যনটো আছে নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি। 2 নংটো আছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি। 3 নংটো আছে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সমিতি আৰু 4 নম্বৰটো আছে ওপৰত উল্লেখ কৰা এটাও নহয়। নেক্সট কুৱেশ্যন নম্বৰ 2 আছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা 2 মহাশক্তিৰ নাম লিখা। কুৱেশ্যন নম্বৰ 3 আছে ভাৰত আৰু বাংলাদেশৰ মাজৰ 2টা সহযোগিতাৰ দিশ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 4 আছে সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ হকে কাম কৰা 2টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ নাম লিখা। কুৱেশ্যন নং 5 আছে প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত থকা 2টা পাৰ্থক্য উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 6 আছে কায়ট প্ৰট'কল কেতিয়া স্বাক্ষৰিত হৈছিল। এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 7 আছে বিশ্বায়ন সংঘটিত হোৱাৰ 2টা কাৰণ উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 8 আছে বিশ্বজনীন দৰিদ্ৰতা সম্পৰ্কে চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 9 আছে নতুন আন্তৰ্জাতিক অৰ্থনৈতিক শৃংখলা সম্পৰ্কে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 10 আছে বিশ্ব বেংকৰ কাৰ্যাৱলী আলোচনা কৰা। কুৱেশ্যন নম্বৰ 11 আছে ভাৰতবৰ্ষক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ প্ৰদান কৰিব লাগে বুলি তুমি ভাবানে। তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্ৰদান কৰা। কুৱেশ্যন নম্বৰ 12 আছে বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে 2টাকৈ যুক্তি প্ৰদান কৰা। কুৱেশ্যন নম্বৰ 13 আছে ছ'ভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ কাৰণসমূহ আলোচনা কৰা নাইবা বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা। নেক্সট কুৱেশ্যন নম্বৰ 14 আছে ভাৰত পাকিস্তানৰ শেহতীয়া সম্পৰ্কৰ ওপৰত এটি চমুটকা প্ৰস্তুত কৰা নাইবা বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিণতি সম্পৰ্কে আলোচনা কৰা। এয়া আছিল ক আখৰ। এতিয়া আহিছোঁ খ আখৰলৈ। খ আখৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। কুৱেশ্যন নম্বৰ 15 এ আছে NEDA নেডাৰ সম্পূৰ্ণ ৰূপটো লিখা। কুৱেশ্যন নম্বৰ বি আছে নীতি আয়োগৰ অধ্যক্ষ কোন। কুৱেশ্যন নম্বৰ চি আছে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। কুৱেশ্যন নম্বৰ ডি আছে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ কোন চনত গঠন হৈছিল। কুৱেশ্যন নম্বৰ ই আছে চিপকো আন্দোলন কোন ৰাজ্যত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ এফ আছে ভাৰতবৰ্ষৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান।
ইয়াতে অকণমান ভুল হৈছে ইয়াতে 16 দিব লাগিছিল কুৱেশ্যন নম্বৰ কিন্তু 70 টাইপ কৰা গ'ল বাৰু যিয়ে নহওক 17 আছে দেশ বিভাজনৰ পূৰ্বে মুছলিম লীগে আগবঢ়োৱা দ্বিজাতি তত্ত্বত অন্তৰ্ভুক্ত কৰা দেশ দুখন কি কি নেক্সট কুৱেশ্যন নম্বৰ 18 আছে ভাৰতীয় জনসংঘ কোন চনত গঠন হৈছিল ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল নেক্সট কুৱেশ্যন নম্বৰ 19 আছে ভাৰত পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা নেক্সট কুৱেশ্যন নম্বৰ 20 আছে ভাৰতৰ পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা নেক্সট কুৱেশ্যন নম্বৰ 21 আছে 1960ৰ দশকক কিয় ভয়ংকৰ দশক বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 22 আছে কুৰিদফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভণি কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 23 ভাৰতৰ দলীয় ব্যৱস্থাৰ চাৰিটা বৈশিষ্ট্য লিখা নেক্সট কুৱেশ্যন নম্বৰ 24 ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ চাৰিটা কাৰণ আলোচনা কৰা কুৱেশ্যন নম্বৰ 25 আছে আৰাগ বিৰোধী আন্দোলনৰ বিষয়ে চমুকৈ লিখা কুৱেশ্যন নম্বৰ 26 আছে জনতা দলৰ চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ আলোচনা কৰা ইয়াতে যেতিয়া এনসাৰ কৰা হ'ব তেতিয়া তাৰ মাৰ্কটো চাই পেলাই তাৰ এগেইনষ্টত এনসাৰটো কৰিলে ভাল হয় নেক্সট কুৱেশ্যন নম্বৰ 27 আছে 2001 চনৰ মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতিৰ প্ৰধান উদ্দেশ্যসমূহ লিখা কুৱেশ্যন নম্বৰ 28 আছে ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে লিখা 6 নং নাইবা সেউজ বিপ্লৱ বুলিলে কি বুজা সেউজ বিপ্লৱৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহ আলোচনা কৰা কুৱেশ্যন নম্বৰ 29 আভ্যন্তৰীণ জৰুৰী অৱস্থাৰ পৰা ভাৰতে লাভ কৰা শিক্ষাৰ বিষয়ে আলোচনা কৰা 6 নম্বৰৰ কাৰণে নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে ভাৰতত কেতিয়া জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল জাতীয় জৰুৰী অৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা এইখিনি আছিল আমাৰ এই যিখন আমাৰ টেষ্ট পেপাৰ আছিল সেই টেষ্ট পেপাৰখন আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু কমেন্ট কৰি জনাব আৰু যদি ইয়াৰে এনসাৰবিলাক লাগে তেতিয়া হ'লেও কমেন্ট কৰি জনাব সো আজিলৈ সামৰিছো ভিডিঅ'টো আটাইকৈ ধন্যবাদ জনাইছো